গোটাই খোৱাৰ ৰুমত ভাঙি থৈ গৈছে। প্ৰথম বেৰখন যেতিয়া খুন্দা মাৰি ভাঙে তেতিয়া আমি মেকুৰী বুলি ভাবিছিলোঁ, কিন্তু পাছত যেতিয়া বাকীবিলাক ভাঙা চিঙা কৰে তেতিয়া গম পাইছোঁ যে হাতী। যেতিয়া অলপ ঠাণ্ডা হোৱাত আমি বাহিৰলৈ যাওঁতে তেতিয়া হাতীয়ে খেদি আহি আমাৰ বেৰ ঘৰ চব ভাঙি এই ভঁৰাল চৰাল ভাঙি এই অৱস্থা। ধান খালে? কেইজন আছিল? হাতী দুজন। কেইটা বজাত আহে? এটা 20 মান হৈছে। ৰাতি এটা। ধান কিমান খালে? ধান খাইছে আৰু দুইটাই 2 মোনমান। বৰা ধানো এক বস্তা আছে। ফৰেষ্টাৰক খবৰ দিছে? নাই দিয়া। খবৰটো দিব লাগিছিল। খবৰটো মেম্বাৰলৈ এতিয়া যাওঁ বুলি। মেম্বাৰে কি ক'লে? মেম্বাৰ ওচৰলৈ যোৱা নাই, এই তাত গৈছে বোলে ক'ত আজি আৰু ভাঙিছে। এই বিচনাখনলৈ ব'লক, সেইটো চাই খাই ভাল দেখোন। এয়া বিচনাখনৰ ওপৰত চপোৱা দেখিছে? এয়া কিমান ডাঙৰ ডাঙৰ মস্ত মস্ত চপোৱা। এটা চপোৱা যদি মানুহৰ গাত পৰা হয় তেতিয়াহ'লে কি হ'লে হয়? পোৱালিটোক মাকে টানি লৈ নগ'ল হয়। ইয়াত কোন আছিল বিচনাত? কোনটো ল'ৰা আছিল? তুমি আছিলা? তেতিয়া যেতিয়া ভেৰখন ভাগিছে নামি বিচনাত আছিলা নে নামি গ'লা বিচনাৰ পৰা? বিচনাত আছিলা। তোমাৰ গাত পৰিছে চপৰা? না পৰা নাই, মই গুচি আহিছোঁ লগতে। কোনফালে? কাঁহী বাতি? কোনফালৰ পৰা আহিছে? এইফালৰ পৰা? এইফালৰ পৰা আহিছে। এই আমাক খেদি আহোঁতে সেইফালৰ পৰা আহিছে। আমি তাৰমানে যেতিয়া এই লাইটটো জ্বলাই হাতী গ'ল নে আছে চাওঁ, তেতিয়া এইখিনিত থিয় হৈ আছে আৰু একদম মানে আমাক দেখি দৌৰাই আহি এই তামোলডাল ভাঙিছে, আহি এই জেওৰা ভাঙি পেলাই এইফালে সোমাই এই জেওৰাখন হেৰি কৰি দিব। পানী গৰম কল পেচা কৰিলে এই তামোলডাল উঠাই দিয়ে জেওৰা ভাঙিছে, এইফালে দৌৰাই আনিছে আমাক। ভঁৰালৈ এইটো চাইডো লৈ নেকি? ভঁৰালৈ এইটো চাইডো যোৱা নেকি? কোনটো চাইড? এইটো চাইডেও ভাগিছে নেকি? এয়া হ'ল ভঁৰাল ঘৰ দৃশ্য। ভঁৰালত কোন আশাত ধান থাকে?